Hello everyone, welcome to my YouTube channel AM World Mursina. Moi Mursina মোৰ YouTube channel AM World Mursina লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো। তেন্তে আহক দেৰি নকৰি আজিৰ ভিডিওটো কি আছে চাও। মই ভিডিওটো যেহেতু সৰস্বতী পূজাৰ পৰা আহিহে দিছো সেইকাৰণে কি কৰিলে হেবুটো দেখাব নাই। যিবোৰ ফটো আছে হেবু মই ভিডিওটো এড কৰি দিম। ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। মই এনেকৈ গৈছিলো আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু মই ভিডিওটোৰ লগত কিছুমান ফটো যোগ কৰি দিম আৰু মই বেলেগ কিবা এটা দেখুৱাম আজি কাৰণ এনেকৈ মেকআপ আমি ৰিমুভ কৰিব পাৰোঁ। যেতিয়া আমি কৰিব পৰা হওঁ তেতিয়া ভিডিওটো চাই থাকক আৰু তেতিয়া গম পাব মই কেনেকৈ মুখৰ পৰা ৰিমুভ কৰোঁ মেকআপ। এতিয়া মই দেখাম আমাৰ স্কিনৰ পৰা মেকআপ কেনেকৈ ৰিমুভ কৰিব পাৰোঁ। যেতিয়া আমি ক'ৰবাত যাওঁ অকণমান লৈ মেকআপ ইউজ কৰোঁ তাৰপিছত যদি আমাৰ সেই মেকআপখিনি থাকি যায় ভালকৈ আমি চাফা নকৰোঁ তেতিয়া কি হয় আমাৰ মুখত পিম্পল হ'ব পাৰে। তেন্তে চাই থাকিব মই কেনেকৈ মোৰ মেকআপ ৰিমুভ কৰোঁ। মই এতিয়া মেকআপ কেনেকৈ ৰিমুভ কৰিব পাৰি তাকে দেখুৱাম। তাৰ বাবে মই এল'ভেৰা জেল ইউজ কৰিম। আপোনালোকে যিকোনো ধৰণৰ এল'ভেৰা জেল ইউজ কৰিব পাৰে। মই পতঞ্জলি এল'ভেৰা জেল ইউজ কৰিম আৰু কেনেকৈ ইউজ কৰিম আপোনালোকে চাই থাকিব। মই এতিয়া চুলিখিনি বান্ধি ল'লোঁ আৰু আপোনালোকে যদি হেভি মেকআপ কৰে তেতিয়া আপোনালোকে এল'ভেৰা জেল দি মেকআপ ৰিমুভ কৰিব পাৰিব কাৰণ মই আগত কৰি চাইছোঁ। আৰু লাইট মেকআপ হেভি মেকআপ যিকোনো ধৰণৰ মেকআপে আপোনালোকে এল'ভেৰা জেল দি মানে ৰিমুভ কৰিব পাৰে। ফাৰ্ষ্ট মই আই মেকআপটো ৰিমুভ কৰিম। এনেকৈ কটনত এল'ভেৰা জেল লৈ ল'ব ফাৰ্ষ্ট মই এতিয়া চকুকেইটাৰ পৰা মেকআপ ৰিমুভ কৰিম। এনেকৈ এল'ভেৰা জেল কটনত লৈ ল'ব। এতিয়া তেনেকৈ মই গোটেই মুখখনৰ মেকআপ ৰিমুভ কৰিম। ভিডিঅ' কৰি থাকোঁতে কাৰেণ্টটো গুচি গৈছিলে। এতিয়া মই গোটেই মুখখন এল'ভেৰা জেল দি ধুনীয়াকৈ যিমানবোৰ মেকআপ আছে সেইখিনি আঁতৰাই ল'ম। চব এল'ভেৰা জেল দি একেবাৰে মানে ধুনীয়াকৈ মেকআপখিনি আঁতৰ খাই আছে। তাৰপিছত এতিয়া মই ফেচ ৱাছেৰে মুখখন ধুই দিম। মই আহা গ্ল' ফেচ ৱাছটো ইউজ কৰোঁ। আপোনালোকে যিকোনো ধৰণৰ যিটো ফেচ ৱাছ আপোনালোকে ইউজ কৰে সেইটো ইউজ কৰিব আৰু মুখখন ধুনীয়াকৈ ধুই আহিব। মই মুখখন ধুই আহি তাৰপিছত লগ পাই আছোঁ। আৰু বাহিৰত বৰষুণ দি আছে সেইকাৰণে আৱাজটো কমকৈ শুনিব পাৰে সেইকাৰণে বেয়া নাপাব। বাহিৰত বহুত জোৰত বৰষুণ দি আছে। ধুই লোৱাৰ পাছত গোলাপ জল টোনাৰ হিচাপে ইউজ কৰিম। যিহেতু মোৰ কম্বিনেশ্যন স্কিন হয়, কম্বিনেশ্যন নাইবা অইলি স্কিন হ'লে গোলাপ জল এজ টোনাৰ হিচাপে ইউজ কৰিব পাৰে। মই সেইকাৰণে অকণমান মই বেলেগ টোনাৰ যিহেতু ইউজ নকৰোঁ সেইকাৰণে গোলাপ জলে এজ টোনাৰ হিচাপে ইউজ কৰোঁ। তাৰপিছত এতিয়া মই মইশ্চাৰাইজাৰ লগাম। আপোনালোকে যি মইশ্চাৰাইজাৰ মুখত ইউজ কৰে সেইটোৱে লগাব।
মুখত মাছাজ মই সৰস্বতী পূজাৰ ভিডিঅ' বুলি কৈছোঁ যদিও গোটেই ভিডিঅ' কৰি নাই দেখুওৱা মই অলপ ভিডিঅ' কৰিহে দেখুৱাইছোঁ আৰু আজি মোৰ মেকআপ ৰিমুভৰ যিটো টিপছ সেইটো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি আজি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব আৰু তেতিয়া আহিব লগা মোৰ নটিফিকেশ্যন পাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল বাই বাই